বিটিসি প্ৰধান মাননীয় প্ৰমোদ বৰাৰ নেতৃত্বত শিক্ষা বিভাগত যেটো যে পৰিৱৰ্তন হ'ব ধৰিছে আমাৰ তাৰে যি আঁচনি লৈছে তাৰে এটা আঁচনি হ'ল আমাৰ DMIT টেষ্ট আমি গোটেই BTAD ঘূৰিলোঁ লাষ্টত আমি আহি কোকৰাঝাৰত আজি 7 ডেজ 7 নম্বৰ দিনত আমি আহি দতমা হায়াৰ ছেকেণ্ডাৰীত হাজিৰ হৈছোঁ এই ডাৰ্মাটোগ্ৰাফিক মাল্টিপল ইণ্টেলিজেন্স টেষ্ট যেটো টেষ্টৰ মাধ্যমে ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব আমি জানিব পাৰিম এজন ল'ৰা মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পালে ভাবি লয় তেওঁ সায়েন্সত পঢ়িব লাগে কিন্তু হায়াৰ ছেকেণ্ডাৰী সায়েন্সত গৈ ফেইল কৰে গতিকে আমাৰ এই ডাৰ্মাটোগ্ৰাফিক মাল্টিপল ইণ্টেলিজেন্স টেষ্টৰ দ্বাৰা ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব কোন সাইডত পঢ়িব কাৰণ এই বাইবাৰ যেটো কোৱালিটি আছে এটো ধৰা পৰে কাৰণ আমি এটো টেষ্ট কৰাৰ লগে লগে কোনোবাই হয়তো ভাবি লয় এটো 100% কিন্তু 100% নহয় আমাৰ 95% কাৰেক্ট হয় এই টেষ্টৰ মাধ্যমে গতিকে এই টেষ্ট যদি বাহিৰত কৰিব যায় তেতিয়াহ'লে 4000 5000 খৰচা হয় পাৰ হেড তাৰ উপৰি অহা যোৱাৰ খৰচা হয় কিন্তু মাননীয় প্ৰমোদ বৰাদেৱে আমাক এটো ফ্ৰী কৰিব দিছে বিটিসিৰ ল'ৰা ছোৱালী যিমান ল'ৰা ছোৱালী আছে গোটেই তো টোটেল আমাৰ 7,39,107 107 ষ্টুডেণ্ট আছে গতিকে আমি ইতিমধ্যে 3.5 লাখ মান স্যাম্পল কালেকশ্যন কৰিলোঁ 4টা ডিষ্ট্ৰিক্টত আৰু আমাৰ বাকি আছে আৰু 6খন মান আমাৰ অনুষ্ঠানত আমাৰ যাব লগা আছে ফাৰ্ষ্ট ফেজত সেকেন্ড ফেজত আমি প্ৰতিখন স্কুলত আমাৰ 1 তাৰিখ সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব কাৰণ এটো বন্ধ নহয় কেতিয়াও এটো সাস্টেইনেবল গতিকে আজি যে আমাৰ বিটিসিৰ যে শান্তি হৈছে এই শান্তি আমাৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী NDF বিলাক যিবোৰ ঘটনা কৰিছিলে আজি বিটিসিৰ যে শান্তি প্ৰতিষ্ঠা কৰিছে মাননীয় প্ৰমোদ বৰাদেৱে তেওঁলোকক বুজাই আনি বিটিসিৰ যে শান্তি প্ৰতিষ্ঠা কৰিছে এটো হসাকে তেওঁক ধন্যবাদৰ পাত্ৰ আমি ৰাইজৰ ফালৰ পৰা মই তেখেতক ধন্যবাদ জনাইছো কাৰণ এই শান্তি প্ৰতিষ্ঠা কৰিব যায় যোৱা ইলেকশ্যনৰ সময়ত তেখেতক হত্যা কৰিব বিচাৰিছিলে উগ্ৰপন্থী না কি পন্থী আছিল মই নাজানো কিন্তু তেওঁক হত্যা কিন্তু ঈশ্বৰে ৰাখিলে তো গতিকে তেওঁক আৰু একো কৰিব নোৱাৰিলে গতিকে এই মানুহজনৰ দীৰ্ঘজীৱী হওক মই ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ গতিকে আশা ৰাখিছোঁ আমি তেখেতৰ নেতৃত্বত আমি আৰু বহুত কিছু কৰিব পাৰিম কাৰণ ইতিমধ্যে তেওঁ বহু ধৰণৰ পদক্ষেপ লৈছে হয়তো ৰাইজে কিছুমানে বুজি নাপায় কাৰণ বিশেষকৈ আমাৰ যিবিলাক লিখা পঢ়া কৰে শিক্ষিত সমাজ শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৱে বুজি পায় যে তেওঁ কি পদক্ষেপ লৈছে বিশেষকৈ তেওঁ ষ্টুডেণ্টছ ইউনিয়নৰ পৰা আহা গতিকে আমাৰ সমস্যাবিলাক বুজি পায় কাৰণ 5 বছৰত 2 বছৰ কৰোনাই খাই দিলে থাকিল মাত্ৰ 3 বছৰ সেপ্টেম্বৰত গৈ 3 বছৰ হ'ব তো 3 বছৰত কাম কিমানখিনি কৰিব পাৰিব ৰাইজে উপলব্ধি কৰিব পাৰিব এটো আমি বুজি পাওঁ কাৰণ সময় লাগে কিটা কাম কৰিব যাওঁতে কিবা ক্লজ ইমপ্লিমেন্ট কৰিব যাওঁতে আমাৰ সময়ৰ প্ৰয়োজন গতিকে কোৱালিটি থকা মানুহজন দীৰ্ঘজীৱী হ'ব লাগে আমি বিচাৰিছোঁ তেখেতৰ নিচিনা মানুহ আৰু 10 বছৰমান নেতৃত্বত থাকিব লাগে বিটিসিখন চলাব লাগে আমি আশা কৰিছোঁ বিটিসিৰ উন্নতি বেছিকৈ হ'ব কাৰণ তেখেতে এটা চিন্তা কৰিছে কাৰণ কেইদিনমান আগতে 6 শিডিউল বহুত আলোচনা বিলোচনা হৈছে তেওঁ জানে 6 শিডিউল মতে 90% জনজাতিৰ অধিকাৰ 10% অজনজাতিৰ অধিকাৰ তো এই অজনজাতি অধিকাৰৰ কেনেকৈ তেওঁ উপকাৰ কৰিব পাৰে সেইকাৰণে তেওঁ ইতিমধ্যে দিল্লী মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ লগত যোগাযোগ কৰিছে অহা অক্টোবৰ মাহৰ 24 কি 25 তাৰিখত আমাৰ বড়োলেণ্ডখন স্পেচিয়েল ইকনমিক জোন হ'ব যেটো আমি কল্পনাই কৰিব পৰা নাই যেতিয়া স্পেচিয়েল ইকনমিক জোন হ'ব ইয়াতে যে নন ট্ৰাইবেল মানুহখিনি আছে তেখেতসকলে টেক্সৰ 50% দিব আৰু জনজাতি মানুহ যেহেতু 100% টেক্স ৰেহাই হয় তো অজনজাতিৰ কাৰণে এইখিনি তেওঁ চিন্তা কৰিছে এই চিন্তাধাৰাটো কোনো ভাৰতবৰ্ষতে কওঁ এই চিন্তাধাৰাটো কোনেও কৰিব নোৱাৰে গতিকে এখেতৰ নিচিনা নেতা আমি বিচাৰোঁ আমি সকলোৱে বিচাৰোঁ আজি তেওঁ লগে লগে আৰু এটাও চিন্তা কৰিছে ইণ্টাৰভিউ দিয়াৰ পিছত কিছুমানে চাকৰি পায় যাৰ টেলেণ্টেড হয় তেওঁ চাকৰি পায় ইণ্টাৰভিউত ভাল হ'লে কিন্তু কিছুমান ইণ্টাৰভিউ দিয়াৰ পিছত ফেইল কৰে যে ফেইল কৰাবিলাকক তেওঁ এটা চিন্তা কৰিছে যেটো আমি জনাবলৈ পাই আমি খুশি হৈছোঁ প্ৰতিখন ঘৰত প্ৰায় 6 লাখ 6.5 লাখ মান ঘৰ আছে গোটেই BTADত তো 6.5 লাখৰ ভিতৰত প্ৰায় 2 লাখ মান চাকৰিয়াল আছে তো 4 লাখ ঘৰৰ প্ৰত্যেকটা ঘৰত এটা চৰকাৰী চাকৰি বিটিসিৰ পৰা হেতু হ'ব আমাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড ইয়াৰ বাহিৰত আমাৰ বিটিসিৰ ক্ষমতাও নাই গতিকে এইখিনি যে পদক্ষেপ লৈছে এটো কাৰণে আমি ধন্যবাদ জনাইছোঁ তেখেতক আৰু আমি আশা ৰাখিছোঁ আমাৰ ৰাইজে বিভ্ৰান্তি নহ'ব কোনোবাই প্ৰৰোচনামূলক যদি বক্তব্যও দিয়ে আমি আশা ৰাখিছোঁ বিভ্ৰান্ত হ'ব নালাগে আপোনালোকে যেটো চিন্তা কৰিব হেতুই আমাৰ সম্পদ গতিকে
মই ভাবোঁ এই কাৰণে কিছুমান অজনজাতি মানুহৰ মনত দুখ লাগিছে, কিছুমানে উল্টা পাল্টা কৈ দিয়াৰ কাৰণে। গতিকে আমি অহা দেওবাৰে 24 তাৰিখ গৌৰাং আমাৰ কালচাৰেল কমপ্লেক্সত এটা গণ অভিৱৰ্তন আমি পাতিছোঁ। সেই গণ অভিৱৰ্তনত BTCৰ যিমান অজনজাতীয় সংগঠন আছে, অজনজাতীয় নেতৃবৃন্দ আছে, তেখেতসকলক লৈ আমি আলোচনা কৰিম, কাৰণ যাতে কোনো ভুল নাযায়। কাৰণ কিছুমান ৰাজনৈতিক বক্তব্যত মানুহৰ মন বিভ্ৰান্ত হৈ যায়। গতিকে চবে বুজাবলৈ আমি চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ সকলোৱে তাতে যোগদান কৰিব। আৰু ইতিমধ্যে আহি পাইছে প্ৰায় 1200-1300 ডেলিগেটছৰ লিষ্ট আহি পাইছে। গতিকে আমি ৰাখিছোঁ এইটো আমি ছাকচেছ কৰিম। সদৌ শেষত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে BTCৰ চিন্তা কৰে সদায়। কাৰণ মাননীয় প্ৰমোদ বৰাদেৱক ইমান সহায় কৰিছে, আমি এইটো পাহৰিব নোৱাৰোঁ। তেখেতৰ কাৰণেও আমি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ। এইখিনি হৈছে কথা, আৰু আজি আৰু ক'ব লগা নাই। আৰু কিবা এনি কুৱেশ্যন নাই? दतमा HS बे बयस स्कुलाव जों फैदों बे DMET टेस्ट जि प्रग्राम लानानै आरो बे हाबाफारिखौ दिनै फुंनि 9टानिफ्राय दा मावगासिनो दङ। दा जों नुनो मोनदों जे जोंनि जे बे BTC सरकारनि जोंनि प्रमोद बर' बिथांनि दैदेननायाव जे बे मोनसे हाबाफारि, बेखौ दिनै बे हाबाफारिखौ जाफुंहोनायाव दिनै गोबांथार जे फरायसा फरायसुलिफोर बेहाय गुबुन गुबुन बे स्कुलनिफ्राय अनगायैबो गुबुन गुबुन फरायसालिनिफ्राय गोबांथार बेबायदिनो फरायसा फरायसुलिफोर नुजाफैदों बे DMET टेस्टखौ खालामनो थाखाय। आरो बेजों जों नुदों जाहैबाय जे बेजों थारैनो जोंनि देरबोनाय फरायसा फरायसुलिफोरनि थाखाय गोबां माने हेफाजाब जागोन फरायनायनि बेलायाव। मानो होनोब्ला जोंनि बांसिन गथ'फ्रा आरो जोंनि बिमा बिफा आरो गार्जेनफ्रा जोंनि गथ'फोरखौ जोङो ओरैनो जानला मोनला आन्दाजै जोङो साइन्सआव फराय, आर्ट्सआव फराय, अमुक फराय, बेबायदि गोबां माने बेबायदि फरायनो थाखाय माने थिननो आरो बेबायदिनो फरायनायाव दावगालाङो। नाथाय जोङो थाङै थुङै जोङो बांसिनखौनो मा होनो जेरैबायदि बिमा बिफा लुबैनाय, गार्जेनफ्रा लुबैनाय बेफोरबायदि माने बे गथ'फ्रा माने मोजाङै साक्सेस जाहैनो हाया। दा बेखायनो जोङो जोंनि मानगोनां प्रमोद बर' बिथाङा जोंनि बे BTC ओनसोलाव थानाय गासिबो जेसेबां फरायसा फरायसुलिफोर दङ, बे बर'आनो जा गुबुन गुबुन हारियानो जा, बे गासैखौ लानानै मोनसे साइन्टिफिक टेस्ट खालामजायो नामा होननानै बे डार्माट'ग्राफिक माल्टिपल इन्टेलिजेन्स टेस्ट होननाय बे टेस्टखौ जे साइन्टिफिक आरो जेरावहाय बुहुमनि गुबुन गुबुन बे जौगाखांनाय हादरफ्राव बेखौ खालामनानै फोरोङो बिसोरो, बे माने राहाखौ लानो हायो नामा होननाय बेखौ जोङो प्रथमबारनि थाखाय जोंनि बे इन्डियायावहाय सरकारि भाबै बेवहाय जोङो BTC ओनसोलाव दिनै बेखौहाय जोङो सुरु खालामदों। आरो बेनि गेजेरजों जोङो माने गोबां जोङो स्कुलफ्राव थांबाय, जोङो गासैबो डिस्ट्रिक्टफ्राव जों फोजोबबाय। आरो बे मोनबा डिस्ट्रिक्टनि गेजेराव जोङो दिनै दा क'क्राझार डिस्ट्रिक्टआव जोङो लास्ट दिनै 7 सानावहाय जोङो आगान होबाय। आरो बेवहाय जोङो प्राय 7टा स्कुल सेन्टारफ्राव थांनानै जोङो बेखौ खालामनो मोनगासिनो दङ। आरो बेजों जों नुदों जाहैबाय जे गोबां जोंनि गार्जेनफ्रा फैनानै गावनि गथ'फोरखौ लाबोफानानै बे टेस्टखौ खालामनो थाखाय गोसो जादों। आरो थारैनो बेखौ जोङो जेब्ला जों रिपर्टखौ जों माखासेखौ जों नायजेनबाय, जों नायनानै नुदों थारैनो मोजां रिपर्टफ्रा फैदों। आरो बेखौ लानानै जों माने स्कुलफ्राव स्कुलनि हेडमास्टार बा प्रिन्सिपालफोरनो जों राननानै हैगोन। आरो बेजोंनो जोङो गथ'फोरनि जे बिनि जे जोनोमनिफ्राय फैनाय माखासे फरायनो हानायनि जे गोहो, बे गोहोफोरखौ बबेथिङै बे सासे गथ'खौ फोरोङोब्ला साबसिन जागोन बेखौ जों थारैनो नुगोन। आरो बे मथे थाङोब्ला जोंनि BTR ओनसोलाव थानाय बे फरायसा फरायसुलिफोरनि जे फरायनाय आरो जोंनि जे सोलोंथाइनि जे गुन, बेयो जथेस्थ' माने गुन गोनां जागोन। आरो जथेस्थ' जों गोजौआव दावखोलांनो हागोन। आरो जोंनि दानि जे बे जुजिनायनि जे मुगा, कम्पिटिटिभ जे कम्पिटिसननि जे मुगा गथै बुहुमावनो, आरो जोंनि इन्डियायावथ' आरो बयनिख्रुइ बांसिन माने एसेबां माने मानसिफोरनि गेजेराव माने कम्पिटिसन खालामनाया एफाराब सहज नङा। बेनिखायनो जोंनि जे सोलोंथाइ लानाया बे थारैनो जथेस्थ' गुन गोनां जानांगोन। दा बेनिखायनो जेरैबो साखाफारा जानो हानाय बादि जोङो बेबादि DMET टेस्टखौ खालामनो थाखाय जों दावगागासिनो दङ। आरो जों बेखौ जुदिव जोंनि बे होखानाय सेन्टारफ्राव हाजोबाब्लाबो जोङो स्कुलाव प्रत्येक गंफ्रोमबो स्कुलफ्राव थांनानै जोङो बे गथ'फोरनि जे टेस्टखौ जों फोजोबनानै होथारगोन होननानै जोङो सानदों। आरो दा बेनो आंनि बुंनांगौ बाथ्रा।